কিশোৰটো উঠি অহা এক্টৰ এজন ভাল আৰু আমাৰ ক্ল'জ আছিলে যথেষ্ট। মোৰ টিমতে ফুটবলো খেলিছিলে চেৰিটিৰ কাৰণে আমি খেলোঁ যেতিয়া। চ' প্ৰথম অৱস্থাৰ পৰা আমি দেখিছোঁ তাক ইয়াত। চ' চেষ্টা কৰা হ'ল, আমি বম্বে পঠালোঁ, তাৰপিছত চেন্নাই। এতিয়া যিটো ট্ৰিটমেণ্ট নাইকিয়া এটা বেমাৰ, সেইটো বৰ দিগদাৰ। কিছুমান লাকিলি ঘূৰি আহে, কিছুমান নোৱাৰে আহিব। চ' তাৰ এবচেঞ্চটো ফিল কৰিম সদায়। আৰু এজন প্ৰতিভাৱান এক্টৰ আমাৰ মাজৰ পৰা গুচি গ'ল, আৰু সেই এবচেঞ্চটো সদায় ফিল হ'ব, আৰু আত্মাৰ শান্তি কামনা কৰিছোঁ। মই কথা পাতিয়ে আছিলোঁ আজি। মই এই অলপ দিনহে আমি পতা নাই, কাৰণ তাৰ হেল্থটো ডিটৰেট কৰিলে বহুত। সেইটো কাৰণে ককায়েকৰ লগত কথা পাতিছোঁ, জয়ন্ত মই খবৰ লৈ থকা হৈছে। আৰু বাকী বম্বে যোৱাৰ আগে আগে মই কথা পাতিছোঁ, চেন্নাই যোৱাৰ আগে আগেও কথা পাতিছোঁ বম্বে থাকোঁতে। এতিয়া উপায় নাই আৰু মানি ল'ব লাগিব। নাই, সেইটো আনিব নিদিয়ে, কাৰণ এই প্ৰট'কল আছে তেওঁলোকৰ। আৰু তাত এটা লাষ্ট মুমেণ্টত তাক ক'ভিড পজিটিভো পাইছিলে। চ' সেইটো কাৰণে আনিব নিদিব। তাতে ইলেক্ট্ৰিক হেৰিত ফাৰ্নেছত ক্ৰিমেশ্যন কৰা হ'ব। এই অলপ দেৰি আগতে কথা পাতিছোঁ ককায়েকৰ লগত, সেইটোৱে ডিচিশ্যন লোৱা হ'ল। ঘূৰি আহক ককায়েকহঁত, তাৰপিছত ঘৰলৈ যাম আমি মাকহঁত। কিশোৰটো উঠি অহা এক্টৰ এজন ভাল আৰু আমাৰ ক্ল'জ আছিলে যথেষ্ট। মোৰ টিমতে ফুটবলো খেলিছিলে চেৰিটিৰ কাৰণে আমি খেলোঁ যেতিয়া। চ' প্ৰথম অৱস্থাৰ পৰা আমি দেখিছোঁ তাক ইয়াত। চ' চেষ্টা কৰা হ'ল, আমি বম্বে পঠালোঁ, তাৰপিছত চেন্নাই। এতিয়া যিটো ট্ৰিটমেণ্ট নাইকিয়া এটা বেমাৰ, সেইটো বৰ দিগদাৰ। কিছুমান লাকিলি ঘূৰি আহে, কিছুমান নোৱাৰে আহিব। চ' তাৰ এবচেঞ্চটো ফিল কৰিম সদায়। আৰু এজন প্ৰতিভাৱান এক্টৰ আমাৰ মাজৰ পৰা গুচি গ'ল, আৰু সেই এবচেঞ্চটো সদায় ফিল হ'ব, আৰু আত্মাৰ শান্তি কামনা কৰিছোঁ। মই কথা পাতিয়ে আছিলোঁ আজি। মই এই অলপ দিনহে আমি পতা নাই, কাৰণ তাৰ হেল্থটো ডিটৰেট কৰিলে বহুত। সেইটো কাৰণে ককায়েকৰ লগত কথা পাতিছোঁ, জয়ন্ত মই খবৰ লৈ থকা হৈছে। আৰু বাকী বম্বে যোৱাৰ আগে আগে মই কথা পাতিছোঁ, চেন্নাই যোৱাৰ আগে আগেও কথা পাতিছোঁ বম্বে থাকোঁতে। এতিয়া উপায় নাই আৰু মানি ল'ব লাগিব। নাই, সেইটো আনিব নিদিয়ে, কাৰণ এই প্ৰট'কল আছে তেওঁলোকৰ। আৰু তাত এটা লাষ্ট মুমেণ্টত তাক ক'ভিড পজিটিভো পাইছিলে। চ' সেইটো কাৰণে আনিব নিদিব। তাতে ইলেক্ট্ৰিক হেৰিত ফাৰ্নেছত ক্ৰিমেশ্যন কৰা হ'ব। এই অলপ দেৰি আগতে কথা পাতিছোঁ ককায়েকৰ লগত, সেইটোৱে ডিচিশ্যন লোৱা হ'ল। ঘূৰি আহক ককায়েকহঁত, তাৰপিছত ঘৰলৈ যাম আমি।